নমস্কাৰ, মই দীপঙ্কৰ দাস। আপোনালোকে চাই আছে ডিকে প্ৰডাকশ্যন ইউটিউব চেনেল। মই বৰ্তমান আজি উপস্থিত আছোঁ শিৱসাগৰৰ যি তীৰ্থনগৰী বুলি ক'লেও ভুল নহ'ব। আজি আপোনালোকৰ মৰমৰ চেনেহৰ ঠাই তীৰ্থনগৰীত মই বৰ্তমান উপস্থিত আছোঁ। আজি যি ইয়াত থকা শিৱদৌল, জয়দৌল, বিষ্ণুদৌল, সেই সকলোখিনি মই দেখুৱাম। আজি মই বৰ্তমান উপস্থিত আছোঁ দুৰ্গা দেৱী দৌলত মই বৰ্তমান উপস্থিত আছোঁ। ইয়াত যি সামগ্ৰিক পৰিৱেশ এই সকলোখিনি মই দেখুৱাম। মোৰ লগত কেমেৰা পাৰ্চন কথা আছে, কমলেশ্বৰ দাস আছে। কমলেশ্বৰ দেশৰ সামগ্ৰিক পৰিৱেশ ভিতৰ চোৱা মই সোমাই যাম। ভিতৰ চোৱা যি হৈ থাকে সেই সকলোখিনি মই দেখুৱাম। কমলেশ্বৰক মই ভিতৰলৈ যাবলৈ অনুৰোধ কৰিছোঁ। দেখিছোঁ আপোনালোকে ভিতৰ চোৱাত বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহি ইয়াত পূজা অৰ্চনা কৰে। তেওঁলোকৰ মনৰ বাঞ্ছাবোৰ পূৰ্ণ কৰিবৰ কাৰণে ইয়াত আহে। এই সমগ্ৰ ভিতৰ চোৱা মই দেখুৱাম। এই কমলেশ্বৰ দেখুওৱা আছে ভিতৰ চোৱা। সমগ্ৰ ভিতৰ চোৱা মই দেখুৱাম। পূজা দিবলৈ বহুত দূৰ দূৰৰ পৰা ভক্তসকল আহি থাকে। পূজা অৰ্চনা কৰা আপোনালোকে দেখা পাই আছে। আমাৰ বাপে আমাৰ পূজা অৰ্চনা কৰি আছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম। তাৰ আগতে অকণমান সেৱা অৰ্চনা কৰি লওঁ, তাৰপিছতে সামগ্ৰিক দৃশ্য ইয়াত মই দেখুৱাম। এই সামগ্ৰিক পৰিৱেশ মই আজি তাক ধৰিম। এই ভিডিঅ'টোৰ জৰিয়তে এজন বাপ বহি আছে। তেওঁ সদায় যিসকল ভক্ত আহে ইয়াত পূজা অৰ্চনা কৰিবলৈ তেওঁলোকক বহু সুন্দৰকৈ আশীৰ্বাদ অৰ্চনা কৰে। তেওঁৰ পৰা মই দুআষাৰ জানিব বিচাৰিম। হয়, কওকচোন, আজি এই ইয়াত আপুনি কিমান দিনৰ পৰা ইয়াত মানুহক সেৱা জনাই আছে? অকণমান বহি গ'লে ভাল লাগিব। কেমেৰা পাৰ্চনক অকণ ওচৰলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। মই 71 চনৰ পৰা ইয়াত চলাই আছোঁ। আগতে মোৰ পিতৃ আছিলে, পিতৃ ঢুকুৱাৰ পৰা মোৰ দদাইদেউ আছিলে, দদাইদেউ হেৰি হোৱাৰ পৰা মই চলাই আছোঁ। মোৰ ডাঙৰ ককা এজন আছিলে, বীৰেণ বৰঠাকুৰ, তেখেতে চলাই আছে। তেখেতে নোৱাৰোঁ পৰা তেতিয়াৰ মই চলাই আছোঁ। বাপ, আপোনাৰ নামটো কি? কি ক'ল? আপোনাৰ নামটো ক'ব নেকি অকণমান? মোৰ নামটো জিতেন বৰঠাকুৰ। জিতেন বৰঠাকুৰ। ইয়াত আপোনাৰ ডেইলি কিমান ভক্ত ইয়াত সমাৱেশ হয়? কিমান ভক্তসকল ইয়ালৈ আহে পূজা অৰ্চনা কৰিবৰ কাৰণে? যাত্ৰী হয়, যাত্ৰী আহি থাকে ইয়াত। আমাৰ ইয়াত এতিয়া ধৰক দুৰ্গা পূজা হয়, বছৰীয়া বাসন্তী পূজা হয়, লক্ষ্মী পূজা, সৰস্বতী পূজা, জগদ্ধাত্ৰী পূজা, এইখিনি পূজা আমি ইয়াত বাৰ্ষিক হৈ থাকে। এই আপোনালোকৰ তীৰ্থনগৰী বুলি ক'লে ইয়াত ভুল নহ'ব। ইয়াৰ যিখিনি কীৰ্তিচিহ্ন আছে সেইখিনি সংৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ চৰকাৰ প্ৰশাসনে কিবা আপোনালোকৰ দায়িত্ব গ্ৰহণ কৰিছে নেকি? চৰকাৰে আপোনালোকৰ এই তীৰ্থনগৰীখিনি ভালকৈ ৰাখিবৰ কাৰণে, এই কীৰ্তিচিহ্নখিনি ভালকৈ ৰাখিবৰ কাৰণে কিবা দায়িত্ব বহন কৰিছে নেকি? নাই কৰে। আজিলৈকে একো আমাক সেইখিনি আমি পোৱা নাই। আমাৰ মাটি বাৰী দি থৈ গৈছিলে ৰজাই, সেইখিনিও গভৰ্ণমেণ্টে লৈ ল'লে গোটেইখিনি। একুৰাও মাটি নিদিলে, আমাৰ 15 একৰৰ মাটি দিছিলে সেইখিনি। তাৰপিছতে আমাক ৰজাই তেতিয়া পূজা পাঠ কৰি খাবলৈ মন্দিৰ চমজাই গ'ল, মাটিও দিছিলোঁ, মাটিখিনিও চৰকাৰে লৈ গ'ল। কিন্তু আজিলৈকে আমি একো এটা গভৰ্ণমেণ্টৰ পৰা সাহাৰ্য, একো এটা দায়িত্ব। এই বস্তুখিনি ভালকৈ সংৰক্ষিত কৰি ৰাখিবৰ কাৰণে, আমাৰ বিশ্বৰ দৰবাৰত জিলিকাই তুলিবৰ কাৰণে আমাৰ প্ৰশাসনক আপোনালোকে কি অনুৰোধ কৰিব? আমাৰ প্ৰশাসনে কি অনুৰোধ কৰিব যে আমাৰ এই বস্তুখিনি বিশ্ব দৰবাৰত জিলিকাই ৰাখিবৰ কাৰণে? হয়, আপোনালোকে প্ৰশাসনে কি ক'ব?
প্ৰধান মানে আমাক চৰকাৰী সাহায্য এটা লাগে আমাক ধৰক, নহ'লে আমাৰ ইয়াত চলা মেলা দিগদাৰ। এতিয়া 3জন হ'লোঁ, আগতে 2জন আছিলে, এতিয়া 3জনে আমি কৰিবলগীয়া হৈছে ইয়াত কাম বন। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মোৰ ষ্টেণ্ড চাই ক'ত বুলি ক'লে? এই ওচৰৰ ষ্টেণ্ড চাই। হয়, আপোনালোকে এই বস্তুখিনিক লৈ পেলাই আপোনালোকে সংৰক্ষিত কৰি ৰাখিছেনে? অঁ, মই এইখিনি কৰি আছোঁ আৰু আমাৰ যিখিনি কীৰ্তিচিহ্ন, আমাৰ শিৱদৌলে হওক, জয়দৌল হওক বা দুৰ্গাদেৱী দৌল হওক, এই সকলোখিনি আমাৰ প্ৰশাসনে ভালকৈ সংৰক্ষিত কৰি ৰাখিছে নেকি, নে ৰখা নাই? ঠিক আছে। দুৰ্গাদেৱী দলত মই বৰ্তমান পাছতে ইয়াত মই 3গৰাকী আইক লগ পাইছোঁ। মই তেওঁলোকৰ পৰা কিছু জানিব বিচাৰিম, তেওঁলোকে ইয়াত কেনেদৰে বাস কৰি আছে। 3গৰাকী আই আমাৰ মাজত আছে। কওকচোন আপোনালোকৰ নামসমূহ কওক। মোৰ নাম মঞ্জু বৰুৱা। আৰু আপোনাৰ? আমাৰ নাম দেৱী কলিতা। আৰু আপোনাৰ? শ্ৰীমতী জুনু দাস। আপোনালোকে ইয়াত কিমান বছৰৰ পৰা বাস কৰি আছে এই স্থানত? 20 বছৰ। 20 বছৰ। মোৰ কণ্টিনিউ 15 বছৰ হ'ল একে লাঠাৰীয়ে কাম কৰি থকা। হয়। আৰু এই যে আপোনালোকৰ ইয়াত থকা যিসমূহ চিহ্নবিলাক আছিলে, এই সকলোখিনি ইয়াত আমাৰ নষ্ট হৈ যোৱা দেখিবলৈ পোৱা গৈছে। গছ চছ আছিলে আগতে, সকলোখিনি ভাঙিলে। কোনে কাটিলে এইখিনি? এইখিনি কমিটিয়ে বুলি ক'ব নোৱাৰি। হয়। কেলৈ ওপৰৰ পৰা অৰ্ডাৰ নাপালে কোনো কাটিব নোৱাৰে। ওপৰৰ পৰা অৰ্ডাৰ দিছে বোলে এই দৌলৰ মানে ৱালবোৰ কাটি যোৱাৰ কাৰণে এই মানে গছবোৰ কটা হৈছে। চেয়াৰবিলাক যে চেয়াৰবিলাক তাৰমানে দৌলবিলাকত অকণমান অশান্তি কৰে বুলি কোৱা শুনিছিলোঁ। এতিয়া আমিতো কিমানটো সঁচা কিমানটো মিছা নাজানো। হয়, আমাৰ এই বস্তুখিনি বিশ্ব দৰবাৰত জিলিকাই ৰাখিবৰ কাৰণে প্ৰশাসনে হয়তো যেনেকৈ আমাক সহায় কৰিব লাগিছিলে তেনেকৈ আপোনালোকক সহায় কৰা নাই। তাৰ ক্ষেত্ৰত আপোনালোকে প্ৰশাসনলৈ কিবা আহ্বান কৰিব নেকি যে এই বস্তুখিনি আমাৰ যে বিশ্ব দৰবাৰত জিলিকি উঠক, তাৰ কাৰণে আপোনালোকে কিবা ক'ব নেকি? এতিয়া ধৰক কটাখিনিতো কাটিয়ে দিলে, এতিয়া যদি আকৌ ভালদৰে সৰু সুৰা গছ থাকে ইয়াত তেতিয়া ৰাইজেও ভাল পাব। হয়। আমালৈও সুবিধা হয়। কোনোবা যাত্ৰী আহিলে অকণমান ঠাণ্ডা লাগে, ঠাণ্ডাখিনি নোহোৱাৰ কাৰণে অকণমান অশান্তি হৈছে সকলোৰে। হয় হয়। এতিয়া অলপ আগতে অকণমান কোনোবা এজনে কিবা গান অকণমান গাই থকা শুনিছিলোঁ, অকণমান গাই দিব নেকি? অকণমান গাই দিলে ভাল লাগিব। ভালকৈ গাই দিয়ক, আপোনালোকে সহযোগ কৰিব দিয়ক। দৈৱকী নন্দন মনৰ কাম ভকত গোপীৰ পদৰ তলৰে ঠাই শ্ৰীমন্ত শংকৰ পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কৰ ভেদি ঘৰ কিহৰ ঘৰ দেই দয়াল ঠাকুৰ হৰি যদুমণি ৰাম অনামে তোমাৰ নাম ডাকো কি কৰিলো ভকত